Hello guys, welcome to my YouTube channel. আপোনালোকে জানে ইনকাম টেক্স ডিপাৰ্টমেণ্টে নতুন এটা ৰুল আনিছে। এটো হৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কৰিব লাগিব, নহলে আপোনালোকে হয়তো জৰিমনা ভৰিব লগা হ'ব পাৰে। গতিকে কেনেকৈনো এই আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কৰে আহক আমি চাওঁ। ফাৰ্স্ট আপোনালোকে incometax.gov.in এই ওয়েবসাইটটোত যাব। তাৰ পাছত এনেকুৱা এটা হোম পেজ এটা পাব। হোম পেজটো তাৰপিছত তলফালে স্ক্ৰল কৰি চাব। স্ক্ৰল কৰি যোনটো 2 নম্বৰ অপচন পাব লিংক আধাৰ, হেতু ক্লিক কৰিব। ক্লিক কৰি গোটেইখিনি আপোনালোকৰ আহিব পান কাৰ্ডৰ নাম্বাৰ, আধাৰ কাৰ্ডৰ নাম্বাৰ, ইয়াত পান কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰ পাছত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰ পাছত আধাৰ কাৰ্ডত আপোনাৰ যিটো নাম আছে হেতু দিব, নেম আধাৰ কাৰ্ড। তাৰ পাছত আপোনাৰ যোনটো মোবাইল ইউজ কৰে সেই মোবাইলৰ নাম্বাৰটো দিব, কাৰণ হেতুতে আপোনাৰ OTP এটা আহিব। যোনটো চলাই আছে হেতু নাম্বাৰহে আপোনালোকে দিব। তাৰপিছত দুটা অপচন পাব, যাৰ আধাৰ কাৰ্ডৰ ইয়াৰটো আছে আপোনালোকৰ, তেতিয়াহলে 1 নম্বৰ অপচনটো দিব, আৰু যদি হেতু নাই বেছিভাগৰে 2 নম্বৰ অপচনটো হ'ব, আপোনালোকে সেই 2 নম্বৰ অপচনটো দিব। সো 2 নম্বৰটো অপচনটো দি পেলাই তাৰপিছত লিংক আধাৰ বুলি আছে কিনাৰত, লিংক আধাৰ এটো দিব। তাৰপিছত এটো কৰি পেলাই তাৰপিছত আপোনালোকলৈ এটা OTP আহিব ভেৰিফিকেশ্যনৰ কাৰণে। তাৰপিছত মোৰ আহিব চাব। এই OTP টো আহি গল। তাৰপিছত ভেৰিফাই বুলি আহিব, এটো অপচনটো ক্লিক কৰাৰ লগে লগে তাৰপিছত এইখিনি হৈ গল। ইমানখিনিয়ে কাম আপোনালোকে নিজে ঘৰতে বহি কৰিব পাৰে নিজৰ মোবাইলতে। গতিকে আপোনালোকেও এটো কৰি লওক। তাৰ পাছত এইখিনি কৰাৰ পিছত আকৌ আপোনালোকৰ যদি চেক কৰিব বিচাৰে যে লিংক হল নে নহল, তাৰ বাবে আপোনালোকে ইয়াৰ পৰা আকৌ হোম পেজলৈ আহিব বেক হৈ পেলাই। সো এনেকে বেক হৈ হোম পেজলৈ আহিব। হোম পেজৰ তলফালে চাব আপোনালোকে 2 নম্বৰ যোনটো ক্লিক কৰিছে, এটা 3 নম্বৰটো ক্লিক কৰিব। 3 নম্বৰটো ক্লিক কৰিলে তাৰপিছত ইয়াত দেখাব আপোনাৰ পান নাম্বাৰটো দিব। তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত ইয়াত দেখাব ষ্টেটাস ভিউ লিংক আধাৰ ষ্টেটাস বুলি আহিব। ইয়াত যেতিয়া এনেকৈ দেখাব তেতিয়া আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক হৈ গল। বাস ইমানখিনি কাম কৰিব, বাস আপোনাৰ হৈ গল। ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিওটোৰ পৰা যদি অকমানো লাভ হৈছে আপোনালোকৰ, তেনেহলে লাইক কৰি দিব, আৰু এনেদৰে ভিডিওখিনি পাই থাকিবলৈ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।